কৃষ্ণ দেখি লন্তে গৃহ কৰ্মে গৈলা আঁঠু কাহি উদখলা টানি বাক লৈলা। কৃষ্ণ দেখি লন্ত অৰ্থাৎ কৃষ্ণই যেতিয়া দেখিলে গৃহ কৰ্মে গৈলা, যেতিয়া কৃষ্ণই ঘৰলৈ গৈ বন্ধু পৰমা গুৰু হে শ্ৰী কৃষ্ণায় নমঃ। বন্ধু পৰমা গুৰু হে শ্ৰীমন্ত শংকৰ। বন্ধু পৰমা গুৰু হে মহাভাগৱত। প্ৰথম দ্বিতীয় সন্ধে শৰণ দুতয়। তৃতীয় চতুৰ্থে যাৰ হুৱে উদয়। অনাবিবেশে পঞ্চমেশ স্থহে বৈক্ষস্থল। সপ্তমে অষ্টমে কৰ কমল যুগল। কণ্ঠ দেখ নৱমেৰ হোমে যাৰ তুণ্ড। একাদশে ললাট দশে ভোলা তুণ্ড। কৃষ্ণ। ৱাহ বিটু, তই ইমান ধুনীয়াকে জান। জানিব লাগিব, জানানে? আজিৰ দিনটোত শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে, অৰ্থাৎ যাক নেকি কোৱা হয় জন্মাষ্টমী বুলি। আজিৰ প্ৰতিটো নামঘৰতে জন্মাষ্টমী পালন কৰিব। গতিকে শ্ৰীকৃষ্ণৰ জন্ম হ'ব আজি 12টা বজাত। গতিকে আমি সকলোৱে যাম। হয় দে, ঠিক কলি। আজিৰ দিনটোত জন্ম হ'ব এটা মোৰ নিচিনা দুষ্ট। যিদৰে শ্ৰীকৃষ্ণ দুষ্ট আছিলে, ময়ো দুষ্ট। শ্ৰীকৃষ্ণ ভগৱানে 1600 গোপিনী নচুৱাইছিল আৰু মই নচুৱাও 3200 গোপিনী। নাপায় নাপায়, আজিৰ দিনটোত তেনে কথা কব নাপায়। চেমেলিয়ে অলপ বেছি হ'ল নেকি? মই কি ভাল কি বেয়া জানো দে, মোক কব নালাগে। সঁচা কথাবোৰ কলে গাত লাগে। ইমান জানো যদি কচোন তই, শ্ৰীকৃষ্ণ মাকৰ নাম কি আছিল? শ্ৰীকৃষ্ণ মাকৰ নাম কি আছিল? কি হল ক ক ক? এতিয়া মোৰটো ঘূৰাই দিলি যে সুধাৰ লগে লগে। নহয় অ, এইফালে নিগনি এটা পাৰ হৈছিলে, সেইটোকে চাইছিলো। নিগনিটো নহলে কিতাপখিনি গৈ কিনে কুটি কুটি খতম কৰি দিব ন। শ্ৰীকৃষ্ণৰ নে কি কি বুলি সুধিছিলে, আকৌ এবাৰ সুধচোন। বাহানা চা। ক, শ্ৰীকৃষ্ণ মাকৰ নাম কি আছিল? সেইটো কুৱেশ্যনৰ আনচাৰ লাগে তো, ইমান সহজ। শ্ৰীকৃষ্ণৰ মাতা কা নাম থা খেৰহুতি। হা, খেৰহুতি? কোনখন শাস্ত্ৰত পালি অ? হেই, আমি যে পঢ়িছিলো ক্লাছ 5ত নে 4ত, একেবাৰতে যে খাৰগৰুটোক বগৰাই পেলাইছিল, তাৰ মাকজনীৰ নাম খেৰহুতি নহৈছিলে জানো? সেইটো এটা কথা কৈছো মই শ্ৰীকৃষ্ণৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, কি যে হব তোৰ। তই যোনটো কথা কৈছ সেইটো আছিলে শংকৰদেৱ। শংকৰদেৱে একেবাৰতে খাৰগৰুটোক বগৰাই পেলাইছিল। শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম আছিলে খেৰহুতি। মই তোক সুধিছিলো শ্ৰীকৃষ্ণৰ মাকৰ নাম কি, আৰু শ্ৰীকৃষ্ণৰ মাকৰ নাম হৈছে যশোদা। বুজিলি? জানো, মই জানো। মই তোক কওঁ বুলিয়ে কৈছিলো। মই সাধাৰণ কথাটো নাজানিম নে? জানো পাই, তইহে জান আৰু ভগৱানে জানে। মই কৈছিলো নহয়, মই শ্ৰীকৃষ্ণৰ দৰে। শ্ৰীকৃষ্ণ যেনেকুৱা দুষ্টামি আছিল, ময়ো দুষ্টামি। এই বোলো কৃষ্ণ। গুড মৰ্নিং ছাৰ। মৰ্নিং মৰ্নিং ল'ৰাহঁত, ভালনে তহঁতৰ? কি যে কয় ছাৰ, আজিৰ দিনটোত ভাল নহবনে? আজি মোৰ জন্মদিন। হা, আজি তোৰ জন্মদিন? এই হেপী বাৰ্থডে টু ইউ। হা, মই তোৰ জন্মদিন গম নাপাওঁ যে। মই শ্ৰীকৃষ্ণৰ জন্মৰ কথা কৈছো। সি জন্ম হৈছে মানে, অৰ্থাৎ দুষ্ট ল'ৰা জন্ম হৈছে মানে ময়ো জন্ম হৈছো। কি যে হব তোৰ, কাম নাই আৰু ন? ইনচেমিলিয়ে চুপচাপ আগলৈ চাই থাক। বাৰু, কালুতো আজি জন্মদিন। কালুৱে তেনেহলে কিবা কিবি তো খুৱাব লাগিছিলে। ছাৰ,
আপোনাৰ ঘৰত চাউল নাই নেকি? আপোনাক দমহা নিদিয়ে নেকি? আপুনি আমাৰ নিচিনা দুখীয়াসকলৰ পৰা খাই চাগে চলি আছে ন? হা কি কলি ল'ৰা? তোক মই ধেমালিহে কৰিছো, সেইকাৰ কথা কাৰণে মোক এইষাৰ কথা ক'ব লাগেনে? ছাৰ, চিধা মানুহ চিধা কথা, ঘেণ্টা কাকো খাতি নকৰো। এইবাৰ আকৌ জুবিনহে ওলমিল। ঐ ল'ৰা, তই দিনে দিনে ডাঙৰ মুখে কথা ক'বলৈ ধৰিছ। তই ডাঙৰক কাক সন্মান কৰিব লাগে, কাক কৰিব নালাগে নাজান নেকি? হা ডাঙৰ মুখে কথা ক'ব লাগে। ইনচেমিলিয়ে ঘণ্টা কাকো খাতি নকৰো দেই ছাৰ। মই ছাৰ, ইয়াৰ লগত তৰ্ক কৰি লাভ নাই, আমাৰ ক্লাছটো আৰম্ভ কৰক। ঠিক আছে ল'ৰাহঁত, তেনেহ'লে আমি এতিয়া ক্লাছটো আৰম্ভ কৰোঁ। তহঁতে আজি জাননে কাৰ জন্মদিন, আজি কি দিন হিচাপে পালন কৰা হয়? জানো ছাৰ, আজি হৈছে জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ জন্মদিন। আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মদিন, যাক নেকি কোৱা হয় জন্মাষ্টমী বুলি। ছাৰ, আই হেভ এ গভীৰ প্ৰশ্ন। তোৰ আকৌ কি প্ৰশ্ন ওলালে, কচোন বাৰু। শ্ৰীকৃষ্ণৰ জন্ম হলে জন্মাষ্টমী বুলি কয়, আৰু মোৰ জন্ম হলে কয় জন্মদিন বা হেপী বাৰ্থডে বুলি কোৱা হয়, কিন্তু মোক কিয় জন্মাষ্টমী বুলি কোৱা নহয় ছাৰ? ৰাম, তই ভগৱান নেকি? ভগৱান নহ'ব বাৰু, থাকিবলগীয়া গুণখিনিতো মোৰ আছে। বোপাই, নাপায়। ভগৱান শ্ৰীকৃষ্ণ হৈছে এজন জগত জননী, আৰু আমিনো সাধাৰণ মানুহে। নাপায় বোপা, নাপায় দেই। ইনচেমিলিয়ে, এইটো আকৌ কেনেধৰণৰ সমস্যা? বোপাইহঁত, তহঁতক এতিয়া মই শাস্ত্ৰ পঢ়ি শুনাম, তহঁতি মন দি শুনিবি দেই। অ'কে ছাৰ। মন দি শুন এতিয়া। কৃষ্ণ দেখি লন্তে মাব, গৃহ কৰ্মে গৈলা, আণ্ঠু কাহি উদখল, টানি বাক লৈলা। কৃষ্ণ অৰ্জুনত লাগি ভৈল, উৰল পথালি, কংকাল ফানিয়া বল দিয়া, বনমালী। ল'ৰাহঁত, কি বুলি কৈছে তহঁতি বুজি পাইছনে? ইনচেমিলিয়ে, পাইছো ছাৰ। হয় নেকি? কচোন তেনে কি বুলি কৈছে শাস্ত্ৰই? ছাৰ, অলপ গাই দিয়কচোন, বহুদিন হ'ল ন শুনা নাই যে, অলপ খেলি মেলি লাগি গৈছে, এবাৰ গাই শুনাকচোন। ঠিক আছে। কৃষ্ণ দেখি লন্তে মাব, গৃহ কৰ্মে গৈলা, আণ্ঠু কাহি উদখল, টানি বাক লৈলা। কৃষ্ণ ক, এই ধকে কচোন কি বুলি কৈছে? ঠিক আছে ছাৰ, শুনিব দেই। বিটু, তই শুনিবি। কৃষ্ণ দেখি লন্তে গৃহ কৰ্মে গৈলা, আণ্ঠু কাহি উদখল, টানি বাক লৈলা। কৃষ্ণ দেখি লন্ত, অৰ্থাৎ কৃষ্ণই যেতিয়া দেখিলে গৃহ কৰ্মে গৈলা, যেতিয়া কৃষ্ণই ঘৰলৈ গৈ আণ্ঠু কাঢ়, মানে শ্ৰীকৃষ্ণই আঁঠু কাঢ়িলে, উদখল টানি বাক লৈলা দেই। অৰ্জুনক লাগি, অৰ্থাৎ অৰ্জুনৰ লগত কাজিয়া লাগিলে শ্ৰীকৃষ্ণই, এইটোকে কৈছে। কি এইটো কৈছে? কালু, শাস্ত্ৰত সেই বুলি লিখা নাই। আচল কথাটো হ'ল এইটো, শ্ৰীকৃষ্ণ যেতিয়া শিশু অৱস্থাত দুষ্ট আছিল, তেতিয়া শ্ৰীকৃষ্ণৰ মাক অৰ্থাৎ যশোদাই শ্ৰীকৃষ্ণক উৰালত বান্ধি থৈছিল, আৰু সেই উৰালটো চুচৰাই নি অৰ্জুন গছত লাগিলেহি। সেই কথাটো উল্লেখ আছে, বুজিলি ইয়াত? ইনচেমিলিয়ে উস্তাদিটো যে নেৰিলে আৰু দেই। গুড, ভাল ল'ৰা বিটু, তুমি বহুত ভাল ল'ৰা। থেংক ইউ ছাৰ। উস্তাদিটো কবলৈ নেৰিলে আৰু, এপাকে মোৰ মাজত নাম মাতিব। ঐ কালু, তই যিটো কৈছিলি সেইটো অশুদ্ধ, বুজিলি? ইনচেমিলিয়ে, ছাৰ মই অলপ ধেমালি কৰিছিলো। অকলটো ধেমালি, আজিলৈ আৰু হ'ব। ঠিক আছে ছাৰ।